এয়া আমাৰ আজি লাই খুঁটা পোতা স্থাপনৰ বাবে আমাৰ মেইন খুঁটাটো অনা হৈছে। এয়া সকলো ডেকা একেলগ হৈ গোটেই অনুষ্ঠানটোৰ কাৰণে সহায় সহযোগিতা কৰিছে। আৰু আমাৰ লগত আছে বৰ্তমান আমাৰ মূল আচলতে যিজনৰ পৰা আমি তত্বাৱধানত আমি সোণাৰু কাঞ্চন জন্ম দিছিলো, অনুপ পাটকাইদেৱ। আজি লাই খুঁটা পোতাৰ বাবে কিবা এটা কওক। নমস্কাৰ, সকলো অসমবাসী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অহা 18, 19, 20, 21, 22 জানুৱাৰীত আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ মহোৎসৱ আয়োজন কৰিবলৈ লৈছো। আৰু আজি এই লাই খুঁটা পোতাৰ যি অনুষ্ঠান, মাংগলিক অনুষ্ঠান, এই অনুষ্ঠানত বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমাৱেশ ঘটিছে। মই আশা ৰাখিছো আমাৰ এই সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ মহোৎসৱতো বিভিন্ন জাতি জনজাতি বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ লগতে বিভিন্ন জাতি জনজাতিৰ লোকৰ লগতে বিভিন্ন দল সংগঠন ৰাজনৈতিক দলৰ সকলো ব্যক্তি যাতে এই আমাৰ মহোৎসৱত উপস্থিত থাকি আমাৰ এই মহোৎসৱখন সাফল্যমণ্ডিত কৰি তোলে। লগতে প্ৰকৃতিকনো কিয় সুৰক্ষিত ৰাখিব লাগে তাৰ প্ৰতি সাধাৰণ জনতাক যাতে তেওঁলোকে সজাগতামূলক ইয়াত আহি এক বাৰ্তা প্ৰদান কৰে, তাকে আশা ৰাখিলো। আৰু অনাগত দিনত গোটেই চৰাইদেউ জিলাখন যাতে সোণাৰু কাঞ্চন কৃষ্ণচূড়া ৰঙীন ৰঙেৰে এক নতুন আভাসৰ সৃষ্টি হওক, এক পৰিৱেশৰ সৃষ্টি হওক। আৰু এই পৰিৱেশ চাবলৈ যাতে পৰ্যটকৰ আগমন হওক। আৰু এই পৰ্যটন আগমন হলেই আমাৰ যি সপোন, সোণাৰু কাঞ্চন কৃষ্ণচূড়া পৰিয়ালৰ যি সপোন, এই সপোন যাতে বাস্তৱত পৰিণত হ'ব। আৰু আমাৰ ইয়াত যিসকল নিবনুৱা শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল আছে, তেওঁলোক গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ যোগেদি সংস্থাপিত হ'ব পাৰিব। ধন্যবাদ, সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। কোন সোণাৰু কাঞ্চন কল বিচাং পানী লাইচেং বৰচৰকী মোহনদান ধাই ক হেদাইছো সুংমো চা সুংমো দিন বান খেন্দাই দিন বুটি বান্ধি বা বান্ধি খেন্দি ৰাফাই ৰাফ শ্ৰীলং কন্যা সংসা হিট দি হিট কেঞ্চাৰ কুমচা এবাৰ ঢাকা ল'বক দিয়ক। আমি খানিম পাৰিব, ঢাকা ল'ব পাৰে, নিয়মটো কৰিছে তেওঁলোকে। Hamu kau kha jaba jon tang hasip tang gup makai mazit manahok maka mate tu ton ton la tara lang sidian ban boy ma kau kut tang boy mu sau kut tang boy mu bi kau kha silasip punera san Krishnasura disang pani ai Mohandan hai ko hedai so sungmo sa sungmo bi din man khandai din budi bandi ba bandi khandi rakai rap jung kanya hong sa suk dawan khop na hit cancer kum sa ra long sikian ban boy ma pao dangong apik ide bonsial ma dud leba ঠিক আছে ঠিক আছে সাউন্ড রে সাউন্ড রে সাউন্ড রে কিন লাই লাই বয় লাই বয় মু তাও লাই boi mu biru adu song sambat sidbat boy tao ma ko mu len mu au pak bai na ba kan sa au pak bai na ba kan sa au pak bai na namak nam hole he o phau si de khúc tang boi mu sau khúc tang boi mu kau kha tu kha sila si mu le no
আমি কেনেধৰণে আগবাঢ়িলে আমি সাফল্যমণ্ডিত হ'ব পাৰিম আৰু এই অঞ্চলত স্থানীয় ৰাইজ সম্মানীয় সংবাদদাতাসকল উপস্থিত থকা সমূহ ৰাইজ আমাৰ মাজত আজি বিশেষ এজন ব্যক্তি উপস্থিত হৈছেহি আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ আমাৰ শুভাকাংক্ষী বিশিষ্ট যুৱনেতা সমাজসেৱক ভূপেন বৰুৱা ডাঙৰীয়া তেখেতক আমি আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ হৈ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে মই কুসুম কৈলাশ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ নমস্কাৰ জনাইছো উজনি অসমৰ প্ৰকৃতি ৰক্ষাৰ এক সৰ্ববৃহৎ অনুষ্ঠান সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ এই পঞ্চম বাৰ্ষিকী আজি লাই খুঁটা স্থাপন অনুষ্ঠানটো আৰম্ভ হৈ গৈছে অকণমান দেৰি হ'ল তাৰ বাবে ক্ষমা বিচাৰিছো আমাৰ যিসকল যুৱকৰ বৃহৎ প্ৰচেষ্টাত বিশেষকৈ আমাৰ যিসকল শিল্পী ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু স্থানীয় যিসকল প্ৰকৃতিপ্ৰেমী আছে তেওঁলোকৰ মহান প্ৰচেষ্টাত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ গোটেই সমগ্ৰ অসমতে আজি এক ব্যাপক প্ৰচাৰ লাভ কৰিছে আৰু জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে এই পাৰ্কখনত মই সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ সমূহ বিষয়ববীয়া শিল্পীবৃন্দক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো প্ৰত্যেকজনে উদযাপন সমিতি নিৰ্ভীত কোণৰ পৰা আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ কওক এয়া আমাৰ মাজত আমাৰ শুভাকাংক্ষী তথা আমাৰ খুব মৰমৰ ভগাইদেউ দুৰ্গাইদেউ আছে আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ বাবে এটা শুভেচ্ছামূলক বাৰ্তা সোণাৰু কাঞ্চন কৃষ্ণচূড়া এই অনুষ্ঠানটি সফল সমাপ্তিৰ ঘটিব লাগিব তাৰ কাৰণে সকলো ৰাইজৰ সহযোগিতা বিচাৰিছো আমি শুভেচ্ছা জ্ঞাপন কৰিছো আমাক যাতে পুৰাতাৰাই এই অনুষ্ঠানটিক সুক্ৰমে হৈ যোৱাত আশীৰ্বাদ প্ৰদান কৰে তাৰ আশা ৰাখিছো আৰু এই অনুষ্ঠানটি এই শিল্পীসকলৰ যি চেষ্টা এই প্ৰচেষ্টাই যাতে এটা সুন্দৰ এখন পৰিৱেশ গঢ় দিয়াত এটা গতি হৈ আছে তেওঁলোকৰ এই আশা যাতে সদায় সফল হৈ থাকিব পাৰে তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ